আজিৰ ভিডিঅ'টো মই আঁঠুৱাৰ তলৰ পৰা আৰম্ভ কৰিলোঁ আৰু এতিয়া বাজে 5:30 আৰু মই উঠিলোঁ। তো প্ৰথমতে মুখ চুখ ধুলোঁ, তাৰপিছত ভিডিঅ'টো আৰম্ভ কৰোঁ দেই। উঠিছোঁ আৰু ব্ৰাছ কৰিম। এতিয়া ব্ৰাছ কৰাৰ লগে লগে মই টয়লেট যাম, তাৰপিছত মই আপোনালোকক কথাখিনি কৈ আছোঁ। আজিৰ ভিডিঅ'টো এনেকুৱা তাগৰা হ'ব গৈ আছে, এনেকুৱা এটা অংক আছে আপোনালোকে বিশ্বাস নকৰিব। কি ক'ম আৰু, ভিডিঅ'টো পূৰাকৈ নাচালে একোৱেই গম নাপাব। তো যিহেতু মই উঠিলোঁ, মুখ ধুলোঁ আৰু ফ্ৰেছ হৈ কিনে মই আহিলোঁ আপোনালোকৰ মেইন পইণ্টটো লৈ। পইণ্টটো এইটোৱে, নিশ্চয় থাম্বনেইলত দেখিছে আপোনালোকে মই থাম্বনেইলত কি কৈছোঁ, মই সেইটোৰ বিষয়ে বুজাব খুজিছোঁ। আৰু ভিডিঅ'টো অলপমানো স্কিপ নকৰিব, স্কিপ কৰিলে মানে বুজি নাপাব মই কথাখিনি কি ক'ব গৈ আছোঁ। তো ভিডিঅ'টো অলপো নাকাটি কিনে একেবাৰে চিৰিয়েল লাষ্টলৈকে চাই যাব, শেষলৈকে নাচালে একো বুজি নাপাব। গতিকে ভিডিঅ'টো চাই থাকক। প্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। মই ৰাতিটো শুব পৰা নাই। মই এনেকুৱা এটা অংক কৰি আছোঁ যে ৰাতিটো মই শুব পৰা নাই। ৰাতিটো কেতিয়া পুৱাব আৰু ৰাতিটো পুৱাৰ লগে লগে মই ভিডিঅ'টো আপোনালোকক বনাই দিব পাৰোঁ, কেনেকৈ দিব পাৰিম মই সেইটো ভাবি আছিলোঁ। তো ৰাতিপুৱালে মই 5:30 উঠিলোঁ। ইমান ৰাতিপুৱা উঠা মানেই এইটো মোৰ যে একেবাৰে জ্বৰ উঠি গৈছিলে মানে ভাবি ভাবি। থাম্বনেইলটো দেখিছে আপোনালোকে। কথাটো হ'ল যে আমাৰ অসমৰ পপুলেশ্যন কিমান? আমাৰ অসমৰ পপুলেশ্যন মোটামুটি 3,58 লাখ কিবা এটা ধৰি লওক, 3.5 কৰোৰ ধৰি লওক হা, 3.5 কৰোৰ ধৰি লওক। 3.5 কৰোৰে আপোনালোকৰ হৈ গ'ল 1.5 কৰোৰ মানুহৰে মোবাইল আছে। বাদ দিয়ক, 1 কৰোৰ মানুহ মোবাইল আছে, বাদ দিয়ক, ধৰি লওক 1 কৰোৰ মানুহ মোবাইল আছে। 1 কৰোৰ মানুহৰ ভিতৰত আধাই আপুনি এৰি দিয়ক, আধাটো চাকৰি তাকৰি কিবা কিবি মানে এইবিলাকৰ বিষয়ে ইমান কিবা নাই, তেনেকুৱা মানুহ ধৰিলোঁ 50 লাখ। 50 লাখো বাদ দিলোঁ মই ধৰিলোঁ 20 লাখ। 20 লাখ মানুহ যদি আমি সক্ৰিয়ভাৱে লাগোঁ, অসমৰ দেই, খালি অসমৰ গৈছোঁ মই, বাহিৰৰ কোৱা নাই। 20 লাখ মানুহ যদি আমি সক্ৰিয়ভাৱে যদি ইউটিউবত লাগোঁ, আমি কাম চামেই কৰিব নালাগে। ইউটিউবত ইমান টকা, আমি 20 লাখ মানুহে যদি আমাৰ ইজনতো সিজনে ছাবস্ক্ৰাইব কৰে, সিজনতো সিজনে ছাবস্ক্ৰাইব কৰে আৰু সকলোৰে ভিডিঅ' সকলোৱে যদি চায়, নিশ্চয়কৈ চাবই। আপোনাৰ বেছি নালাগে, ছাবস্ক্ৰাইব কিমান লাগে? 1000হে লাগে। এমাহতে আমাৰ কমপ্লিট হৈ যাব যদি আমি সকলোৱে বিচাৰোঁ। আমাৰ এমাহো নালাগে, 1 সপ্তাহতে কমপ্লিট কৰিব পাৰি। 1000 ছাবস্ক্ৰাইবাৰ কি একো নহয়। আমি 20 লাখ মানুহৰ ভিতৰত যদি মই সিমানটো ধৰা নাই, মই 20 লাখ ধৰিছোঁ। 20 লাখত ধৰা মই ধৰিছোঁ 5 লাখ ধৰা। 5 লাখ যদি আমি সক্ৰিয় একজোট হৈ কিনে ইউটিউবটোৱে আমি যদি নিজৰ কিবা বুলি ভাবি লওঁ, আমিতো কিছুমান মানুহ এনেই থাকোঁ, এনেই হ'লেও মোবাইলটো টিপি থাকোঁ। তাতকৈ আমি কিবা এটা ভিডিঅ' বনাওঁ, যি মানে এনেকুৱা আমাৰ ডাঙৰ কণ্টেণ্টো নালাগে আমাৰ। ধৰি লওক আপোনালোকে চাগে ভাবিব চাগে ডিম্পু বৰুৱা, বিকাশ চেত্ৰী, মনোজ ভাই, সিহঁতে ইমান ডাঙৰ ডাঙৰ ইউটিউবাৰ, ইমান কণ্টেণ্ট একো নালাগে। আপোনালোকে ভিডিঅ' বনাওক, ভিডিঅ' ঢালক ইউটিউবত আৰু সকলোৱে সকলো চেনেল ছাবস্ক্ৰাইব কৰক, সকলোৱে সকলোৰ ভিডিঅ'বিলাক চাওক। সকলোৱে হয়তো ইমান মানুহ ভিডিঅ' ইমান মানুহ চাব নোৱাৰিব, যিয়ে নহওক, কিন্তু ছাবস্ক্ৰাইবটো কৰিব পাৰিব। ছাবস্ক্ৰাইবটো কৰি দিলে সকলোৱে সকলোৰ ভিডিঅ' চাই থাকিলে ৱাটচ টাইম বাঢ়ি যাব। আপোনাৰ ছাবস্ক্ৰাইবটো 1000টো হৈয়ে যাব, কিমান আৰু 1000 ছাবস্ক্ৰাইবাৰ। তো আমাৰ এই মাহতে আমি 5 লাখ মানুহ যদি সক্ৰিয় হ'ব, আমি চবেই মানে আমি ইমান হাই লেভেলত নাযাওঁ, আমি 30,000 40,000কৈ আমি কামাব পাৰিম ইউটিউবৰ পৰা। মানে বেলেগ কাম কৰিও মানে আমি সেইটো এক্সট্ৰা মানে এটা পাৰ্ট টাইম জবৰ দৰে এক্সট্ৰা কৰি আমি 30,000 40,000 টকা এনেই কামাব পাৰোঁ। গতিকে আমি সকলোৱে ইউটিউবত ভালকৈ লাগিব লাগে, অলপ মনোযোগ দিব লাগে। যিয়ে পাৰোঁ 5 ঘণ্টা 6 ঘণ্টা অলপ টাইম ওলাই কিনে, সেইখিনি টাইম সকলোৰ হাততে থাকে। কাৰণ আমি এনেই ঘূৰি থাকোঁ, এনেই মোবাইল টিপি থকাতকৈ আমি সেইখিনি টাইম ওলাই কিনে যদি আমি ইউটিউবত অকণমান গুৰুত্ব দিওঁ, তেতিয়াহ'লে আমি হয়তো বহুত ভাল ৰিজাল্ট আনিব পাৰিম ইউটিউবৰ বিষয়ে। ইউটিউব চেনেল খোলক আৰু সকলো চেনেল ছাবস্ক্ৰাইব কৰক। মই বিশ্বাস নকৰিব, মই এতিয়া মানে 100টামান ছাবস্ক্ৰাইব কৰিছোঁ। মানে মই যাৰ ভিডিঅ' চাওঁ ভাল লাগে ছাবস্ক্ৰাইব কৰি দিওঁ। এনেকুৱা নহয় যে মই ভিডিঅ'টো চালোঁ বাছ স্ক্ৰল কৰি দিলোঁ ওপৰ পিনে হৈ গ'ল, এনেকুৱা নহয়। মই ছাবস্ক্ৰাইব কৰি দিওঁ, কাৰণ ছাবস্ক্ৰাইব কৰিলে আপোনাৰ টকা নাযায়। ছাবস্ক্ৰাইব কৰিলে আপুনি এটা ছাবস্ক্ৰাইব কৰাত যদি সেই মানুহজনৰ যোনে ভিডিঅ' ইমান কষ্ট কৰি বনাইছে তাৰ যদি কিবা এটা লাভ হৈ আছে, তেতিয়াহ'লে আপুনি আপোনাৰ ফ্ৰীত
1 টকাও নাযায় আপোনাৰ এই ফ্ৰীত আপুনি মাত্ৰ কি কৰিব লাগে এইটো ৰঙা যে তলত দেখি আছে ৰঙা সাবস্ক্ৰাইব লিখা আছে এইটো আপুনি টাচ কৰি দিব লাগে টাচ কৰি দি কিনে তাতে ঘণ্টা বেলৰ দৰে আহে বেলত আপুনি সবচে ওপৰতো অলট মাৰি দিব লাগে সেইখিনি কৰিব লাগে সেইখিনি কৰোঁতে আপোনাৰ টকাও নাযায় 1 টকাও নাযায় 1 পইচাও নাযায় আপোনাৰ ধৰি লওক এই ভাবিব পাৰে মোৰ একেবাৰে MB গুচি যাব 100 MB 200 MB এনেকুৱা একো নাযায় আপোনাৰ খালি এইখিনি কৰি দিয়ক মোৰ ভিডিঅ'ত নহয় সবৰ ভিডিঅ'ত মোৰো কৰক বেলেগৰ ভিডিঅ'টো কৰক কৈ দিয়ক একো নাই আৰু এটা কথা আপুনি যেতিয়া ভিডিঅ' বনাব আপোনাৰ তাতো যেতিয়া তেনেকৈ সাবস্ক্ৰাইব কৰিব তেতিয়ালে আপুনি ভাবিব সাবস্ক্ৰাইবৰ মূল্য তেতিয়া বুজিব আপুনি এতিয়া সাবস্ক্ৰাইবৰ মূল্য বুজি নাপাব যেতিয়া আপুনি এটা নিজে ইউটিউব চেনেল এটা খুলিব নিজে তেতিয়া আপুনি এটা সাবস্ক্ৰাইবৰ মূল্যটো বুজি পাব গতিকে আপুনিও সেই মূল্যটো বেলেগক দিয়ক আপোনাকো সেই মূল্যটো সময়ত পাই যাব আপুনি সেইকাৰণে আনক সহায় কৰিলে নিজৰ সহায় পায় আজি নহয় কালি পাব গতিকে সাবস্ক্ৰাইবটো কৰি দিয়ক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইবটো কৰি দিয়ক কাৰণ মই ইমান কৈ আছো যেহেতু আপুনিও খোলক আপোনাক মই সাপোৰ্ট কৰি বহুতে বহুত কথা কয় যে টকাৰ কাৰণে ইউটিউবটো খোলা নাই বুলি এইটো মিছা কথা সকলোৱে ভাবে 2 টকা 1 টকা যিমান পাৰো আৰু সকলোৱে আজি দেখিছে আজিকালি সকলোৰে ইউটিউবৰ টকা দি কিছুমান 4 চাকা কিনিছে দূৰ গৈ আছে বাহিৰা দেশত গৈ আছে তেওঁলোকে চাকৰি কৰি কিনেও এইখিনি কাম কৰিব নোৱাৰিলে হয় কাৰণ বহুতে চাকৰি কৰিও এইখিনি কাম কৰিব পৰা নাই কাৰণ চাকৰি ইমান কম তো দিবলৈ জাগা নাই আৰু আমাৰ শিক্ষাৰ ক্ষেত্ৰত ক'ব গ'লে শিক্ষাৰ হাৰ ইমান আছে যে কম্পিটিশ্যন মাৰ্কেট আপুনি যিমানে পঢ়িলেও আপোনাতকৈ ভাল পঢ়া মানুহ ভাল পঢ়াও আছে লগত টকাও আছে ঘুচো দিব চাকৰিও পাব আকৌ পঢ়াও ভাল তো গতিকে চাকৰিটো লাগি থাকক মই নকওঁ যে চাকৰি কৰিব নালাগে চাকৰি লাগি থাকক তাৰ লগত ইউটিউবত লাগি থাকক আপোনালোকে ইউটিউবৰ পইচা কোনে দিব কাৰো পকেটৰ পৰা নাযায় কাকো কোনো হিংসা কৰিব নালাগে যে অমুকৰ সাবস্ক্ৰাইব ইমান বেছি হৈছে মোৰটো আনসাবস্ক্ৰাইব কৰি দিওঁ এইটো কৰিব নালাগে উঠিব দিয়ক আপুনিও কৰক আপুনিও ভাল ভিডিঅ' বনাওক আপুনিও সাবস্ক্ৰাইব কৰক আপুনিও ভিডিঅ' চাওক একো নাই যোনে উঠি আছে উঠি যাব দিয়ক আৰু তাক পাইলে ভাল কমেণ্ট দিয়ক উৎসাহ দিয়ক ভিডিঅ'ত লাইক কৰক শ্বেয়াৰ কৰি দিয়ক হয় নহয় এনেকুৱা কৰিলে আমি সকলোৱে ভাল এটা মোটা এমাউণ্টৰ মাহে কামাব পাৰিম একদম সঁচা কথা এইটো আমি অসমৰ কথাই কৈ আছোঁ অসমৰ বাহিৰতো বাদে দিছোঁ যিমান ইউটিউবাৰবিলাক আছে সিহঁতক চাই আমি একদম মটিভেট হৈ যাওঁ চবে একদম মটিভেট হৈ যাওঁ চবে আমি যে এতিয়া ভিডিঅ'টো চাই আছোঁ ধৰি লওক ভিডিঅ'টো চাই আছোঁ মই এতিয়াই ইউটিউব খুলিম আকৌ ভিডিঅ'টো চাই শেষ হ'ল আমাৰ কি হ'ল কেনেকৈ খুলিম কি বনাম কি ভিডিঅ' বনাম ইউটিউব খুলি কি হ'ব 2-এটা ভিডিঅ' কৰিব ভিউজ নাহিব এৰি দিব সেনেকৈ কৰিব নালাগে চলাই থাকক আৰু চাওক মই কৈছোঁ যিহেতু যে আমি যদি 5 লাখ মানুহ এটা মানে চেইন চিষ্টেমত কৰোঁ মানে ধৰি লওক আপোনাৰটো সাবস্ক্ৰাইব মই কৰিলোঁ মোৰটো আপুনি সাবস্ক্ৰাইব কৰিলোঁ এনেকৈ যদি কৰি দিওঁ আমি তো আমি সকলোৱে মানে পইচাটো কমাব পাৰিম এইটো কোনো ইলিগেল নহয় এইটো লিগেলে হয় কাৰণ আমাৰ পইচা এড কোম্পানীৰ পৰা দিব তো গতিকে কাৰো আমাৰ পকেটৰ পৰা টকা নাযায় তো গতিকে আমি সকলোৱে সাবস্ক্ৰাইব এটা কৰি দিব লাগে যাৰ ভিডিঅ' চালোঁ সাবস্ক্ৰাইব এটা কৰি দিয়ক আৰু ভালকৈ কমেণ্ট এটা কৰি দিয়ক তেওঁৰ মনতো ভাল লাগিব যে মোৰ ভিডিঅ'টো সঁচাকৈ ভাল হৈছে বুলি তো গতিকে মই কি হয় কি নহয় আপোনালোকে মোক জনাবচোন মই তলত মোৰ ডিসক্ৰিপশ্যনত মোৰ হোৱাটছআপ নম্বৰ দি দিম মই তাতে আপোনালোকে মোক হোৱাটছআপ মেছেজ কৰিব পাৰিব আৰু যদি এই বিষয়ে আপোনালোকে এগ্ৰি হয় তেতিয়াহ'লে মোক হোৱাটছআপত মেছেজ কৰিব এই বিষয়ে আমি ভালকৈ হোৱাটছআপত আলোচনা কৰিম কাৰণ ইউটিউবত ডাইৰেক্টলি এনেকুৱা আলোচনা কৰাটো বেছি ভাল নহয় 1000 সাবস্ক্ৰাইবাৰ লাগে আৰু 4000 ঘণ্টা ওয়াচ টাইম তো হেতু একো নহয় সাবস্ক্ৰাইবাৰটো একো নহয় হাজাৰ সাবস্ক্ৰাইবাৰটো এনেই হৈ যাব এদিনতে হ'ব পাৰে যদি আমি 5 লাখ মানুহ যদি একজুট থাকো হয় নে নহয় আৰু ওয়াচ টাইমটো আপোনাৰ 1 বছৰ কমতি নহয় 1 বছৰ ক্ৰাইটেৰিয়া থাকে এটা আপোনাৰ 1 বছৰটো বহুত টাইম যদি আমি এবাৰ সাবস্ক্ৰাইবাৰখিনি বাঢ়াই ল'ব পাৰোঁ 1000 পৰা ওপৰ কৰি ল'ব পাৰোঁ আৰু তাৰপিছত আপোনাৰ 4000 ঘণ্টা ওয়াচ টাইমটো এইটো হৈ যাব আৰামছে হৈ যাব কাৰণ মানে সাবস্ক্ৰাইবটো যেতিয়া হৈ যায় আপোনাৰ মনত মানে উৎসাহ আহি যাব যে মই 1000 সাবস্ক্ৰাইবাৰ পুৰা কৰি পেলালোঁ আপুনি যদি এমাহ দুমাহ ভিতৰত 1000 সাবস্ক্ৰাইব যদি পুৰা কৰি দিব পাৰোঁ তেতিয়াহ'লে আপোনাৰ মনত এনেকুৱা সাহস বাঢ়িব যে আপুনি
মানে ভিডিঅ' মানে সদায় নিদিয়াকৈ থাকিবই নোৱাৰিব এনেকুৱা মানে এটা কি হৈ যাব আপোনাৰ কি কয় বেমাৰ টাইপৰ হৈ যাব আপোনাৰ এইটো আপোনাৰ বেমাৰ টাইপৰ হৈ যাব যে আপুনি সদায় নহ'লেও দুদিন এদিন পিছত হ'লেও আমি এটাটো ভিডিঅ' দিবই লাগিব মানে এনেকুৱা এটা বেমাৰ হৈ যাব আপোনাৰ তো গতিকে আমি সকলোৱে সক্ৰিয়ভাৱে লাগিব লাগে আমি ইজনৰটো সিজনে ছাবস্ক্ৰাইব কৰি দিব লাগে আৰু ৱাচ টাইমটো ভিডিঅ' চিডিঅ' চাই দিব লাগে বেছি নহ'লেও আধা দি হ'লেও চাই দিব লাগে ইমান লং ভিডিঅ' বনাব নালাগে আমাৰ হয় নহয় আমি যদি 4 মিনিট 3 মিনিটৰ ভিডিঅ' বনাওঁ সকলোৱে চাব নিশ্চয় চাব আমি ইমান লং ভিডিঅ' বনাব নালাগে কাৰণ আমি নতুন ইউটিউবাৰ সকলোৱে আমি যদি লং ভিডিঅ' বনাওঁ তেতিয়াহ'লে আমাৰ ভিডিঅ'বিলাক কণ্টেণ্টবিলাক ইমান ভাল নহ'ব মানুহবিলাক নাচাব স্ক্ৰল কৰি দিব ভাল নহয় বুলি কিনে তো গতিকে আমি ইমান লং ভিডিঅ' বনাব নালাগে অলপ শ্বৰ্ট ভিডিঅ' বনালে হৈ যাব আশা কৰিছোঁ সকলোৱে ভালকৈ বুজি পাইছে আৰু হয়তো মই ভালকৈ বুজাব পৰা নাই যিয়ে নহওক আজিৰ পৰা আৰু একদম পাকৰা কৰি লাগি যাওক আৰু ইউটিউবত কাৰণ যদি লাগিছে লাগি যাওক আৰু কাৰণ সময় নাই আমি আজি খুলিম কালি খুলিম ভাবোঁতে আমাৰ দিনখিনি পাৰ হৈ যায় গতিকে আৰু ভিডিঅ'টো এনে দীঘল হৈ গৈছে আৰু দীঘল নকৰোঁ তো গতিকে আজিৰ ভিডিঅ'টো ইমানতে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক নেক্সট ভিডিঅ' এনেধৰণৰ ভাল ভিডিঅ' মই বনাবলৈ চেষ্টা কৰিম আপোনালোকৰ আগত আনিবলৈ চেষ্টা কৰিম তো গতিকে আজিৰ ভিডিঅ' ইমানতে